গোলাঘাট জিলাত অৱস্থিত। ইয়াত ঘৰ, বাঘ, মহ, হাতী, পশু আৰু ভিন্ন জাতীয় সাপ, পক্ষী ইত্যাদি পোৱা যায়। উদ্যান ক'ত অৱস্থিত? বৰপেটা আৰু বঙাইগাঁও জিলাত অৱস্থিত। ইয়াত প্ৰধান জন্তু হ'ল হাতী, বাঘ আৰু সোণালী বান্দৰ। মানাস ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। 3 নম্বৰ কোৱেশ্চনটা হ'ল পবিতৰা অভয়াৰণ্য ক'ত অৱস্থিত? পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত। ইয়াত অভয়াৰণ্যত গড়, মহ, গাহৰি আৰু ভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায়। পবিতৰা অভয়াৰণ্যত 4 নম্বৰ কোৱেশ্চনটা হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াত গড়, হাতী, বাঘ আৰু ফেটি সাপ পোৱা যায়। 5 নম্বৰ কোৱেশ্চনটা হ'ল পদুমণি অভয়াৰণ্য ক'ত অৱস্থিত? এই অভয়াৰণ্যখনৰ তিনিচুকীয়াৰ বেৰজালত অৱস্থিত। ইয়াত চুটি নেজ বান্দৰ পোৱা যায়। পদুমণি অভয়াৰণ্যত 6 নম্বৰ কোৱেশ্চনটা হ'ল ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? এইখন ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। ইয়াৰ প্ৰধান জন্তু হ'ল বাঘ আৰু হাতী। ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা যায়। 7 নম্বৰ কোৱেশ্চনটা হ'ল গৰম পানী অভয়াৰণ্যত ক'ত অৱস্থিত? এই কাৰ্বি আংলঙত অৱস্থিত। ইয়াত হাতী, বাঘ আৰু হলৌ বান্দৰ পোৱা যায়। গৰম পানী অভয়াৰণ্যত 8 নম্বৰ কোৱেশ্চনটা হ'ল পানীডিঙি অভয়াৰণ্যত ক'ত অৱস্থিত? এই অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত। পানীডিঙি অভয়াৰণ্যৰ প্ৰধান হ'ল ৰাজহাঁহ, বগলী আৰু চুটি নেজৰ বান্দৰ পোৱা যায়। 9 নম্বৰ কোৱেশ্চনটা হ'ল চক্ৰশীল অভয়াৰণ্য। ই ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াত সোণালী বান্দৰ, বাঘ, চিতা বান্দৰ আদি পোৱা যায়। চক্ৰশীল অভয়াৰণ্যত ভিন্ন ধৰণৰ প্ৰাণী আছে। 10 নম্বৰ কোৱেশ্চনটা হ'ল সোণাই ৰূপ অভয়াৰণ্যত ক'ত অৱস্থিত? এই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ প্ৰধান প্ৰাণী হ'ল বাঘ, হাতী আৰু হৰিণ। সোণালী ৰূপ অভয়াৰণ্যত দেখা পোৱা যায়।